দোস্ত গুড ইভিনিং। মোৰ ৰুমত লাইট নাই। কালি পৰহিদিনা ৰাতিত ধুমুহা বতাহ আহিছিলে, এই ৰাতিপুৱাই নাই। চাওক দিনটো নাই, এতিয়া সন্ধিয়া আবেলি হৈ গ'ল। তো আবেলি হৈ গ'ল, লাইন নাই। তো ৰুমৰ পৰা আন্ধাৰ আছে, চাওক এতিয়া আন্ধাৰ আছে। এতিয়া মই এই ৰুমৰ পৰা তলত নামিছোঁ। মোৰ ৰুম হ'ল পাহাৰ ওপৰতে, সেইকাৰণে ৰুমৰ পৰা তলত নামি আছোঁ। আৰু মই যে আছোঁ চাউল ল'বৰ কাৰণে, ওচৰতে চাউল গুদাম আছে, তাতে চাউল বজাই আছোঁ। এফালে ওচৰত আছে বাইকৰ স্কুটি গ্ৰেছ, এইখিনিতে স্কুটি লাইন লাগি আছে। মই আছোঁ আৰু আমি ৰাস্তাত আহি পাইছোঁ। তাই আছোঁ এনেকৈ চাউল গুদামত চাউল ল'বৰ কাৰণে। ভালকৈ চাউলটো লৈ আহিম আৰু বলক, আমাৰ চাউল গুদামৰ সন্মুখতে আহি পাৰোঁ। এইখিনিতে চাউল, দালি, চেনি মানে এনেকৈ হাৰ্ডৱেৰ দোকানত ৰেচন দোকানত হেৰি পায় আৰু হাৰ্ডৱেৰ দোকানত ৰেচন দোকানত হ'লচেলাৰ পায় আৰু ইয়াতে চব চাউলৰ বস্তু আছে। মই চাউল লৈ আহিলোঁ, মামা ভাঞ্জা চাউলটো, কেৰাটি চাউল ভাঞ্জা আৰু আগে সিজা। তাৰপৰা চাউল থৈ আহিলোঁ বজাৰতে, দিল্লী বজাৰত গাখীৰ ল'বৰ কাৰণে। গাখীৰ লৈ গাখীৰ ল'লোগৈ, আহি আৰু চিধা আহি পালোঁ গাখীৰলৈকে ৰুমত। মই পৰা আহিলোঁ, গাখীৰ গৰম কৰা হৈ গ'ল, মোৰ ওচৰত থৈ দিলোঁ। তাৰপিছতে এইফালে বন্ধাকবি কাটি থৈ দিছিলোঁ আৰু আনিছিলোঁ বজাৰৰ পৰা আহোঁতে। তৰমুজ লৈ আছোঁ এটা, এফালে কাটি থৈছে, বাবুই খালে। এবাৰ এফালে আছে, মই খালোঁ। আৰু বেছি মিঠা নহয়, ঠিকে আছে আৰু অলপ পানী অলপ মিঠা, বেছি মিঠা নহয় আৰু তৰমুজ গুটি আছে, ঢেৰ গুটি ভিতৰতে। খালোঁ আৰু একদম ফলটো। আৰু তাৰপিছতে দেখিলোঁ এইফালে ৰুমত লাইট নাই, লাইন অহাই নাই এতিয়ালৈকে। চাওক এইফালে মই মোবাইলৰ পোহৰ দি আছোঁ আৰু এইফালে কেণ্ডেল জ্বলি আছে, চাব পাৰে। এইফালে মই পিঁয়াজটো তেলত দি দিলোঁ। এইফালে বাবুৱে আন্ধাৰত পঢ়ি আছে, কেন্দ্ৰতে বাবুৱে কেইটা পঢ়ি আছে। আৰু এইফালে আৰু চব হৈ গ'ল, মমটিও আৰু আধা হৈ গ'ল। আৰু এফালে আছে 2 পিচ মাছ, তাৰে এপিচ মাছটো মই দিম চব্জিত। মানুহজনী কৈছে আজি অলপ ৰেষ্ট ল'ম মই, আৰু এতিয়া তুমি চব্জি বনোৱা, সেইকাৰণে মই চৰিলোঁ চব্জি বনাবৰ কাৰণে। আৰু এপিচ মাছো দি দিলোঁ, এপিচ মাছটো ৰাখি থৈ দিলে বাবুৰ কাৰণে। বাবুৱে মানে চব্জি দিয়া মাছ নাখায়, ভাজি মাছ খাই ভাল পায়, সেইকাৰণে এপিচ থৈ দিছোঁ। এপিচ চাই আমি দুজনী খাম আৰু আধা। তোমাৰ ভাত চব্জি বনোৱা হৈ গ'ল ৰেডি। এইফালে তিয়ঁহ আৰু বুট খুন্দি এনেকৈ অলপ চালাড চাটনি বনাই দিছোঁ। আৰু এইফালে আৰু মাছ ওলাই দিছোঁ। আৰু ৰাতি আৰু কেণ্ডেল জ্বলি আছে, কেণ্ডেল ডিনাৰ কৰিছোঁ ৰাতি। আজি আমি আৰু পোহৰ নাই আৰু এইখিনি আৰু আজি বাই বাই।